নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা শব্দত প্ৰকাশ কৰা কিদৰেনো এটা শব্দত প্ৰকাশ কৰিব পাৰি আমি তাকেই কৰিবলৈ গৈ আছোঁ। আজি আগবাঢ়িছোঁ প্ৰথমেই এটা শব্দত প্ৰকাশ কৰা যি আনৰ অধীন নহয় তাক কি বুলি কোৱা হয়? যি আনৰ অধীন নহয় এটা শব্দত কি বুলি কোৱা হয়? এটা শব্দত কোৱা হয় স্বাধীন। যি আনৰ অধীন নহয় তাক কোৱা হয় স্বাধীন বুলি কোৱা হয়। 2 নম্বৰ আহিছে যাক সহজে লাভ কৰিব নোৱাৰি। যাক সহজে পোৱা নাযায় সেই তাক কি বুলি কোৱা হয়? যিটো বস্তু সহজে পাব পৰা নাযায় কি বুলি কোৱা হয়? দুৰ্লভ। সহজে যাক লাভ কৰিব নোৱাৰি তাক কোৱা হয় দুৰ্লভ বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছ কৰিব নিজেও উত্তৰটো দিবলৈ চেষ্টা কৰিব। যি কাৰো পক্ষত নাথাকে, যি কাৰো পক্ষত নাথাকে, যিকোনো ক্ষেত্ৰতেই সি কোনো পক্ষপাতি নলয়, কাৰো পক্ষত নাথাকে। দুটা পক্ষ আছে, ধৰক দুইটা পক্ষতে নলয়, কোৱা হয় সেইটো এটা শব্দত কোৱা হয় নিৰপেক্ষ। মই কোৱাৰ আগতেই ছাত্ৰ ছাত্ৰীসকলে উত্তৰবোৰ দিবলৈ চেষ্টা কৰিব, তাৰপিছত উত্তৰবোৰ মিলাই চাব। যি আনৰ অধীন, যি আনৰ অধীন তেখেতক কোৱা হয় পৰাধীন। যিসকলে পৰাধীন কৈছে শুদ্ধ হৈছে। যি অনাই বনাই ঘূৰি ফুৰে, অনাই বনাই ইফালে সিফালে ঘূৰি ফুৰিব, তেতিয়া এটা শব্দত কি বুলি ক'ব? এটা শব্দত কোৱা হ'ব অনাই বনাই ঘূৰি ফুৰিছে, তেতিয়া কোৱা হ'ব যাযাবৰ। 5 নম্বৰ কুৱেশ্যনৰ এনচাৰ। 5 নম্বৰ যিটো এটা শব্দত প্ৰকাশ কৰা অনাই বনাই ঘূৰি ফুৰে যাযাবৰ। নাম নধৰাকৈ দিয়া গালি, এনেকুৱা ধৰণৰ গালি হয়তো ঘৰত সকলোৱে শুনে চাগৈ, কোনো নাম নধৰাকৈ গালি দি থকা হয়। গতিকে তেনেকুৱা ধৰণৰ গালিক কি বুলি কোৱা হয়? গোৱাল গালি। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব, নাম নধৰাকৈ দিয়া গালিক আমি গম পালোঁ তেতিয়াহ'লে কি বুলি কোৱা হয়? গোৱাল গালি। নেক্সট তাৱৈ ঘৈণীয়েক। আমি তাৱৈ কাক কয়? দেউতাৰ ফ্ৰেণ্ড যোনজন হয়, দেউতাৰ ফ্ৰেণ্ডক কোৱা হয় তাৱৈ। আৰু তাৱৈৰ ঘৈণীয়েক, তাৱৈৰ যিজন ৱাইফক কোৱা হয় আমৈ বুলি কোৱা হয়। এটা শব্দত কোৱা হয় আমৈ। ঘোঁৰা বন্ধা ঘৰ, আমি গৰু বন্ধা ঘৰ পাইছোঁ গোহালি, তেনেকৈ ঘোঁৰা বন্ধা ঘৰক কি বুলি কোৱা হয়? অস্তাবল। গুড, অস্তাবল যিসকলে কৈছে শুদ্ধ হৈছে। যি পথৰ পৰা বিচলিত নহয়, যি কোনো এটা নিৰ্দিষ্ট পথত থাকে, বিচলিত নহয়, পথৰ পৰা বিচলিত হয়, তেখেতক কোৱা হয় পথভ্ৰষ্ট বুলি কোৱা হয়। পথভ্ৰষ্ট, ট্ৰেক চেঞ্জ হৈ যায় যাৰ কথাৰ অৰ্থ নাই। কথা কয় কিন্তু কথাৰ অৰ্থ নাইকিয়া, যাৰ কথাৰ কোনো অৰ্থই নাই, এনেই কৈ থাকে, তেনেকুৱা কথা কি বুলি কোৱা হয়? অৰ্থহীন বা নিৰৰ্থক বুলি কোৱা হয়। নিৰৰ্থক বুলি কোৱা হয়, অৰ্থহীন বুলি কোৱা হয়। এইটো ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব। যি আনৰ ওপৰত নিৰ্ভৰ কৰে, 11 নম্বৰ, যি আনৰ ওপৰত, সকলো ক্ষেত্ৰতে যিজনে আনৰ ওপৰত নিৰ্ভৰ কৰে তেখেতক কোৱা হ'ব পৰনিৰ্ভৰশীল। এইটো এটা শব্দত কোৱা হ'ব পৰনিৰ্ভৰশীল। যি নিজৰ ওপৰত নিৰ্ভৰ কৰে, সকলো ক্ষেত্ৰতে নিজৰ ওপৰত নিৰ্ভৰ কৰে, নিজৰ ওপৰত নিৰ্ভৰ হ'লে আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী। নেক্সট আহি আছে যাক কল্পনা কৰিব নোৱাৰি। যাক কল্পনা কৰিব নোৱাৰি তেতিয়া কি হ'ব? যাক কল্পনা কৰিব নোৱাৰি, কল্পনাতীত বুলি কোৱা হয়। কল্পনা কৰিব নোৱাৰি, যাক কল্পনা কৰিব নোৱাৰি এটা শব্দত ক'ব কল্পনাতীত। যাৰ কোনো আদি নাই, আদি যাৰ নাই, যাৰ কোনো আৰম্ভণি নাই, আদি নাই, তাক কোৱা হ'ব অনাদি। এটা শব্দত ক'ব অনাদি। যাৰ অন্ত নাই, কোনো শেষ নাই, অন্ত নাই, তেতিয়া কি বুলি ক'ব? অনন্ত বুলি ক'ব। অনন্ত বুলি কোৱা হয়। যাৰ কোনো অন্ত নাই, অনন্ত। যাৰ সীমা আছে, এটা নিৰ্দিষ্ট সীমা, বাউণ্ডৰী আছে, এটা নিৰ্দিষ্ট বাউণ্ডৰী আছে, যাৰ নিৰ্দিষ্ট বাউণ্ডৰী আছে। 16 নম্বৰ, যাৰ এটা নিৰ্দিষ্ট বাউণ্ডৰী আছে, বাউণ্ডৰী নাই, যাৰ অসীম বুলি কোৱা হয়, সীমা নাই। যাক বৰ্ণনা কৰিব নোৱাৰি, তেতিয়াহ'লে তাক কোৱা হ'ব কি বুলি কোৱা হ'ব? ছাত্ৰ ছাত্ৰীসকলে উত্তৰবোৰ দিবলৈ চেষ্টা কৰক উত্তৰ অহাৰ আগতেই। অবৰ্ণনীয়। যাক বৰ্ণনা কৰিব নোৱাৰি তাক ক'ব অবৰ্ণনীয়। যাক বাৰণ কৰিব নোৱাৰি, তেতিয়াহ'লে তাক কোৱা হ'ব অনিবাৰ্য। অনিবাৰ্য যে এই ঘটনাটো ঘটিব, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত এই অনিবাৰ্য শব্দটো ব্যৱহাৰ হয়। এই ঘটনাটো ঘটিব, এইটো অনিবাৰ্য, তাক খণ্ডাব নোৱাৰি। আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নটো দেখাৰ লগে লগে উত্তৰটো নিজে দিবলৈ চেষ্টা কৰিব। যাক দেখা নাযায়,
যিটো বস্তুক দেখা পোৱা নাযায়, উত্তৰ দিলে আগতেই দিবলৈ চাব, ইয়াত ওলোৱাৰ আগতেই অদৃশ্য বুলি কোৱা হয়। যাক সহজে পোৱা নাযায়, সহজে যাক পাব নোৱাৰি, যাক সহজে পোৱা নাযায়, যিটো বস্তু সহজে পোৱা নাযায়, কি ক'ব উত্তৰটো দিবলৈ চেষ্টা কৰক। সহজে পোৱা যায়, যাক সহজে পোৱা নাযায় পিছত আহিব। যাক সহজে পোৱা যায় হ'লে কি হ'ব? সুলভ বুলি কোৱা হ'ব। যাৰ সীমা আছে, যাৰ সীমা আছে, এটা নিৰ্দিষ্ট বাউণ্ডৰী যাৰ আছে, তেতিয়া তাক কি বুলি কোৱা হ'ব? এটা নিৰ্দিষ্ট বাউণ্ডৰী থাকিলে, যাৰ সীমা এটা নিৰ্দিষ্ট সীমা আছে, তেতিয়া তাক ক'ব সসীম বুলি কোৱা হয়। যাৰ নিৰ্দিষ্ট সীমা আছে, তাক ক'ব বাউণ্ডৰী আছে, তাক ক'ব সসীম। যাক পৰিহাৰ কৰিব নোৱাৰি, যাক পৰিহাৰ কৰিব নোৱাৰি, পৰিহাৰ কৰিব নোৱাৰি, তেতিয়া উত্তৰটো ছাত্ৰ ছাত্ৰীসকলে উত্তৰটো অহাৰ আগত দিবলৈ চেষ্টা কৰিব। উত্তৰটো হ'ব অপৰিহাৰ্য। যিসকলে অপৰিহাৰ্য উত্তৰ ইতিমধ্যে কৈছে, সেইটো তেখেতসকলৰ শুদ্ধ হৈছে। যাক পৰিহাৰ কৰিব নোৱাৰি, অপৰিহাৰ্য। যাৰ ধাৰ আছে, যিজন ব্যক্তিৰ বহুত ধাৰ আছে, ধাৰ থকা ব্যক্তি, তেতিয়া ধাৰ থাকিলে কি বুলি কওঁ? টকা পইচা বহুত ধাৰ আছে, তেনেকুৱা ব্যক্তিক এটা শব্দত কি বুলি কোৱা হ'ব? যাৰ ধাৰ আছে, তেনেকুৱা ব্যক্তিক কোৱা হ'ব। উত্তৰটো দিবলৈ চেষ্টা কৰক। ধৰুৱা। উত্তৰটো হ'ব ধৰুৱা। যাৰ ধাৰ আছে তেখেতক কোৱা হ'ব ধৰুৱা। যি অলপতে শুনে, যি অলপতে শুনে, অলপতে যিকোনো বস্তুবোৰ শুনি পোৱা যায়, তেনেকুৱা কথাৰ হেৰিয়াত কোৱা অলপতে শুনি যায়, তেতিয়াহ'লে তেনেকুৱা এটা শব্দত কি বুলি ক'ব? যিজনে অলপতে শুনে, তেনেকুৱা ক'ব, তেখেতক ক'ব সহাকনীয়া ব্যক্তি বুলি কয়। ধৰক সহাকনীয়া, এটা শব্দত ক'ব সহাকনীয়া। ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰক, নিজে নিজে দুবাৰ তিনিবাৰ ট্ৰাই কৰক। যি নিশাচৰে, এইটো উত্তৰ ওলাই গৈছে। যি নিশাচৰে, এইটো এতিয়া সহজ, নিশাচৰ। যি সহ্য কৰিব পাৰে, সহ্য গুণ আছে, যাৰ যিকোনো কথা সহ্য কৰিব পৰা সহ্য গুণ আছে। সহ্য গুণ আচলতে সকলোৰে থাকিব লাগে, সহ্য গুণ থকাটো ভাল। তেনেকুৱা ধৰণৰ ব্যক্তিক সহনশীল বুলি কোৱা হয়। সহ্য কৰিব পৰা গুণটোক কি বুলি কোৱা হয়? সহনশীল। যি আনৰ বস্তু বলেৰে লৈ যায়, বল প্ৰয়োগ কৰি আনৰ পৰা বস্তু লৈ যায়, কি বুলি কোৱা হয়? এটা শব্দত ক'বলৈ চেষ্টা কৰক। ডকাইত। যিসকলে কৈছে তেখেতসকলৰ শুদ্ধ হৈছে। যি কথা জনা নাযায়, যিবোৰ কথা জনা নাযায়, নজনা কথা, তেনেকুৱা ধৰণৰ কথা কি বুলি কোৱা হ'ব? যি কথা জনা নাযায়। ছাত্ৰ ছাত্ৰীসকলে উত্তৰবোৰ দিবলৈ চেষ্টা কৰক। যি কথা জনা নাযায়, অজ্ঞাত, সেইবোৰ কথা হ'ল অজ্ঞাত। এটা শব্দত ক'ব অজ্ঞাত। এটা শব্দত প্ৰকাশ কৰা আমাৰ এইবোৰ জানিব লাগে। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী বা ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলে এইবোৰ আমাৰ অসমীয়া এটা শব্দত প্ৰকাশ কৰা জানিব লাগে। 2টা মাহৰ মাজৰ দিন, এইটো এটা আমি এজন অসমীয়া হিচাপে আমি এইখিনি কথা জনাটো দৰকাৰ। 2টা মাহৰ মাজৰ দিনটোক আমি কি বুলি কওঁ? দোমাহী। 2টা মাহৰ মাজৰ দিনটোক কোৱা হ'ব দোমাহী বা সংক্ৰান্তি বুলিও কোৱা হয়। এটা শব্দত দোমাহী বা সংক্ৰান্তি, 2টা মাহৰ মাজৰ দিনটো দোমাহী বা সংক্ৰান্তি। যিজনে নিয়ম মতে খৰচ কৰে, পইচা এনেই খৰচ নকৰে, একদম প্ৰয়োজনীয় পইচাটোহে খৰচ কৰে, নিয়মত খৰচ কৰে, যিটো প্ৰয়োজন সেইটো খৰচ কৰে, যিটো অপ্ৰয়োজনীয় এনেই অবাবত খৰচ নকৰে, তেনেকুৱা ধৰণৰ ব্যক্তিক কি ব্যক্তি বুলি কোৱা হয়? এটা শব্দত যিজনে নিয়ম মতে খৰচ কৰে, তাক এটা শব্দত কি বুলি কোৱা হয়? ছাত্ৰ ছাত্ৰীসকলে উত্তৰবোৰ দিবলৈ চেষ্টা কৰক। মিতব্যয়ী। যিজনে নিয়ম মতে খৰচ কৰে, তেনেকুৱা ব্যক্তিক মিতব্যয়ী, মানুহ মিতব্যয়ী হ'বলৈ শিকিব লাগে। যি সঁচা কথা কয়, এইটো একদম, যিহেতু সৰু সৰু ল'ৰা ছোৱালীও আছে, তেখেতসকলৰ বাবেও দিছোঁ যে যি সঁচা কথা কয় তেখেত সত্যবাদী। দেউতাকৰ সখীয়ে, দেউতাৰ সখী, দেউতাৰ ফ্ৰেণ্ড, তাৱৈ, এইটো মই অলপ আগতেই কৈছোঁৱেই, দেউতাৰ সখী হ'লে তাৱৈ। যি মিছা কথা কয়, মিছা কথা ক'লে তেখেতক ক'ব মিছলীয়া। যি গাঁৱত থাকে, মিছা কথা কয়, কিন্তু মিছলীয়া সকলোৱে জানে। যি গাঁৱত থাকে, গাঁৱলীয়া, সৰু সৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে। যি বিদেশত থাকে, বিদেশত থকাজনক কি বুলি কয়? উত্তৰ দিবলৈ চেষ্টা কৰক। যি বিদেশত থাকে, এইটো বহুতৰে ভুল হ'ব পাৰে দেই, এইটো বহুতৰ ভুল হ'ব পাৰে। বিদেশত থাকে, প্ৰবাসী। বিদেশত থাকিলে বিদেশী নহয়, বিদেশত থাকিলে কয় প্ৰবাসী বুলি কয়। বিদেশৰ পৰা অহা লোক, যিজন বিদেশৰ পৰা আহে, তেখেতক কি বুলি কয়? বাহিৰৰ দেশৰ পৰা আহিব, তেখেতক কি বুলি ক'ব? তেখেতকহে বিদেশী বুলি কোৱা হয়। এইটো সকলোৰে কনফিউজ লাগে ছাত্ৰ ছাত্ৰীসকলৰ। বিদেশৰ পৰা অহা লোকক বিদেশী, এইটো মনত ৰাখিব। যি ভয় নকৰে, ভয় কম, যিজন ব্যক্তিৰ ভয় কম, যি ভয় নকৰে, এটা শব্দত কি বুলি ক'ব? নিৰ্ভীক বুলি ক'ব লাগে। মানুহ অলপ নিৰ্ভীকেই হ'ব লাগে,
অলপ সকলো ক্ষেত্ৰতে নিৰ্ভীক হ'ব লাগে। কাম কৰিবলৈ আগত বিপদ দেখি পটককৈ ইমান ভয় খোৱাটো দৰকাৰ নাই। মানুহ সদায় নিৰ্ভীক হ'ব লাগে। নেক্সট আহিব আনৰ ভাল দেখিব নোৱাৰা মানুহ। এনেকুৱা কিছুমান মানুহ আছে যি আনৰ ভাল দেখিব নোৱাৰে। তেনেকুৱা ধৰণৰ ব্যক্তিক কি বুলি কোৱা হয়? উত্তৰবোৰ দিবলৈ চেষ্টা কৰক। যি আনৰ ভাল দেখিব নোৱাৰে, যি আনৰ ভাল দেখিব নোৱাৰে, তেনেকুৱা ক'ব চকু চৰহা বা পৰাশ্ৰী কাতৰ বুলি কোৱা হয়। যি আনৰ ভাল দেখিব নোৱাৰে, চকু চৰহা বা পৰাশ্ৰী কাতৰ। একে গুৰুৰ শিষ্য, এজন গুৰুৰে শিষ্য ষ্টুডেণ্ট হয়, এজন গুৰুৰ শিষ্য দুইজন, তেতিয়া কি বুলি ক'ব? হৰিভকত বা সতীৰ্থ বুলি কোৱা হয় এটা শব্দত। হৰিভকত বুলিও কয় বা সতীৰ্থ বুলিও কয়। নেক্সট কুৱেশ্যন আছে একে শ্ৰেণীতে পঢ়া। একে শ্ৰেণীতে পঢ়িছোঁ, একেটা ক্লাছতে পঢ়িছোঁ, তেনেকুৱাবোৰক কি বুলি ক'ব? যিবোৰ একেটা শ্ৰেণীতে পঢ়া, আমি একেলগে একেটা শ্ৰেণীতে পঢ়া, গতিকে তেনেকুৱা ক'ব সহপাঠী বুলি কোৱা হয়। অসমীয়া শব্দ এইবোৰ আমি জানিব লাগে। এজন অসমীয়া হিচাপে সকলো ছাত্ৰ ছাত্ৰীয়ে জনাটো দৰকাৰ। একে মাকৰ সন্তান, একে মাকৰ সন্তানক কি বুলি কোৱা হয়? সহোদৰ বুলি কোৱা হয়। একে মাকৰ সন্তান হ'লে তেখেতে ক'ব সহোদৰ। গোটেই জীৱন জুৰি, যে কোনোবা এজনে গোটেই জীৱন জুৰি কামটো কৰিলে, তেনেকুৱা ধৰণৰ সেই শব্দটোৰ ঠাইত যদি আমি এটা শব্দত গোটেই জীৱন জুৰিটো এটা শব্দত ব্যৱহাৰ কৰোঁ, কি হ'ব? আজীৱন শব্দটো ব্যৱহাৰ হ'ব। এতিয়া নেক্সট আহিছে মাগিলেও ভিক্ষা নোপোৱা সময়। এনেকুৱা কিছুমান কেতিয়াবা সময় আহে যিবোৰ সময়ত মাগিলেও ভিক্ষা দিবলৈও টান হৈ যায়। তেনেকুৱা সময়ত কি সময় বুলি কোৱা হ'ব? এটা শব্দত কি বুলি ক'ব? মাগিলেও ভিক্ষা নোপোৱা সময়, তেনেকুৱা সময়ক কোৱা হ'ব দুৰ্ভিক্ষ। দুৰ্ভিক্ষ বুলি কোৱা হ'ব। মাগিলেও ভিক্ষা নোপোৱা সময়, তেনেকুৱা সময়ক কোৱা হ'ব দুৰ্ভিক্ষ। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব। জন্মৰ পৰাই অন্ধ যিজন ব্যক্তি বা যিজন জন্মৰ পৰাই অন্ধ হয়, তেখেতক কি বুলি কোৱা হয়? ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিব চেষ্টা কৰক। জন্মান্ধ। জন্মৰ পৰাই অন্ধ, জন্মান্ধ। গতিকে আজিলৈ ইমানেই। ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে প্ৰেক্টিছ কৰক। মই আৰু ইয়াৰ পিছত আপোনালোকে যদি ভাল পাইছে, ইয়াৰ পিছত আৰু এনেকুৱা ধৰণৰ এটা শব্দত প্ৰকাশ কৰা আৰু বহুতো আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ঠিক আছে।